এইটো লওক আৰু হ'ব দিয়া এইটো ৰাখি দিয়ক এইটো দি আপুনি কিবা খাই ল'ব কি বিচাৰি আছে ফুল কি করব এলা হ্যাঁ বিক্রি করবো নাকি এই ঘৰত খাবা না মাছো কৈছিলো নাই নাপালো মাছ মাৰিব জাগা নাই বিক্রি নকৰে ঘৰত খাবা কাৰণে লৈছে ঘৰত খাবা লাগি অঁ এইগিলা মানে এনেকে ভালকে আৰু এইখিনি যতন কৰিব আৰু এইটো ফেলাৰ পাছত ভাজিব ভাজিব অঁ গম পাইছোঁ মই ভাবছোঁ বিক্রি করবো নাকি আই বুঢ়া কৰিব অঁ আপুনি নকৰে নাই মোক ঘৰতে খোৱাৰ কাৰণে মই নিয়ে যাম নাই জাল লৈ আহিছিলোঁ মাছ পাইছে নাই মাৰাই নাই এইটো অঁ খাৱাৰ কাৰণে লৈ যাম নহতে এনে থকাতকৈ এনে বেকাৰ আহিছে মই খাবৰ কাৰণে নাই এই ৰ'দত ইমান কষ্ট কৰি আছে যে খাবৰ কাৰণেতো ঘৰ নাখালে কি কিনি খোৱাতকৈ হয় না নহয় কিনি খোৱাতকৈ মই নিজে এখন যামেই আৰু ঘৰত কিনিলে 10 টাকা ভাগা লাগিলে সেইখিনি মিলাই দিব নহতে এটাই বিক্রি করবো না অঁ কৰিব বহুত চিঙাব লবি অঁ ঐ এখানি ল'ব বোলে দেখতো অঁ কিমানকৈ মুঠাইলা 10 টাকা বেচাই যুগে নধৰে ইয়াতে ধৰা নাই যুগ নাই এতিয়া ক'ত বিক্ৰী কৰিব লৈ যায় বঙাইত লৈ যাব বিক্ৰী কৰিব ডেইলি যায় নেকি সদায় যায় মানুহ নাই ঘৰত আপোনাৰ অঁ কেইমুঠা আছে চাওকচোন আঠমুঠা কিমান দিব লাগিব 80 টাকা অঁ গোটেইখিনি ল'ম 80 টাকা দিলে ফুলখিনি যদি 100 টাকা দিলে হ'ব অঁ আপোনাৰ মানুহটো বঙাইগাঁৱত কাম কৰে হা বেটা মানুহটা নাই এই ৰ'দৰ মাজত ইমান কষ্টকৈ কাম কৰি আছে বেটাটা নোখোৱাই গেৰেজত কাম কৰে অঁ বেগটা দি দিব এতিয়া লোৱাটো সুবিধা নাই কিমান টাকাৰ বিক্ৰী কৰে ডেইলি উঠাই অঁ লৈ বঙাইগাঁৱত লৈ যায় বিক্ৰী কৰে না অঁ পুৱা আহিছে উঠি অঁ 10 টাকা ভাগত 20 টাকা দিছে এটা ছিল ইমান সুবিধা নাই অঁ এই বানপানী হৈ গ'ল যে বানপানী নহওঁতে গ'লে ভাল আছিল হা 100 টাকা এক কাম কৰক এইটো মোক নালাগে দিয়ক এইটো নালাগে আপুনি লৈ যাওক মোক এনে এক মুঠা দি দিয়ক আপুনি ৰাখি দিয়ক আপুনি লৈ বিক্ৰী কৰিব আপোনাক দেখি মোৰ বেয়া লাগি গৈছে
নেক নহৰে মোক দুই মুঠা দিলে হৈ যাব মই লৈ যাব পাৰিম বেয়া লাগে না আপুনি ইমান ৰ'দৰ মাজত কষ্ট কৰি আছে মা মানুহ হৈ ল এইখিনি ল আৰু কেইটামান ফুল দিলে হৈ যাব এতিয়া খাব ভালকৈ এই জগৰ মাজত পানীত কষ্ট কৰি খাই আছে মই গোটেইখিনি নলওঁ আপুনি ল'ব আৰু যদি সেই কাইবা দুখীয়া মানুহ খোজে দি দিব এনে এটা দি দিব মই ল কিছু নহয় দে নাই নাই মই নালাগে ইমান নালাগে গোটেই মই দুই মুঠা হ'লেও হৈ যাব মোক হ'ব মোক ইয়াৰ পৰা এটা দি বান্ধি দিলে হ'ল এইটো দি বান্ধি দে নালাগে আপুনি লৈ বিক্ৰী কৰিব উঠাইছে কষ্টকে কষ্ট নকৰিলে যে আৰু অঁ কষ্ট নকৰিলেতো আৰু কম কৰাকৈ টকা পাই চলি অঁ কিবা এটা কৰি খাব লাগিব ঠিক ইবাৰতে চিন্তা ফুলটা পলিচিন নাই না তোমাৰ ল 10 টকা মান দে হুম হুম 10 টকা মান দিলে নাই 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 এতিয়া ৰাখি দিয়ক অঁ এইটো মই খুচি মনত দিছোঁ মোৰ ভাল লাগিছে আপোনাক দেখি সেই এনে দি দিছোঁ আৰু অঁ হ'ব ইমান নালাগে দিয়ক হ'ব এইখিনি দিলে হ'ব কমকৈ দিয়ক অলপ গোটেইখিনি নাযাব না এনে আপোনাৰ ঘৰ ক'ত চৌতাকিত অঁ এই কালি পুৱা লৈ যাব নেকি আজি গোটেই দিনটো উঠাই পুৱালৈ বিক্ৰী কৰিব এইটা নেক এইটা দে হ'ব নালাগে দিয়ক বেছি নাযায় হ'ব নাযায় না বেছি বেকাৰ পৰি যাব আৰু লৈ গ'লে বাটতে এইটো লওক আৰু হ'ব দে হ'ব দিয়ক এইটো ৰাখি দিয়ক এইটো দি আপুনি কিবা খাই ল'ব এই নালাগে ৰাখি দিয়ক দিছাকে ভাল না হ'ব দিয়ক ৰাখি দিয়ক লওক লওক নালাগে দে এইটো লওক আশীৰ্বাদ কৰিব মোক গান হ'ব এইটা হাতত দিলে অঁ হাতত দিলে হ'ব লৈ যাম আপুনি এনেকৈ কাৰোবাৰ যদি দুখীয়া মানুহ যদি পইচা নাথাকে আপুনি এক মুঠা দি দিব এনে দি দিব দামত লাগি নাথাকে শাক চব্জি বিচাৰিলে অঁ লাগি নাথাকে ঠিক আছে আশীৰ্বাদ দিব খুৰী হা দে আহিছোঁ দিয়ক অঁ